এইটো নৱবৰ্ষৰ প্ৰথম দিনটোৰে ভিডিঅ' আছিল। সেইদিনাখন ৰাজ আৰু মই আমাৰ কাষতে থকা এই শিৱ মন্দিৰটোলৈ গৈ সকলোৰে মংগল কামনা কৰি এগছি বন্তি জ্বলালোঁ। আৰু বন্তি জ্বলাই হোৱাৰ পাছত এয়া আমি দুইটাই অকণমান ইয়াতে থকা জোলনাখনত অকণমান জুলি কৰিহে ঘৰলৈ গ'লোঁ। ৰাজৰ হাঁহিটো চাওকচোন। তাৰ পাছত আমি দুখনমান ফটো উঠিলোঁ আৰু ফটো উঠি ঘৰলৈ বুলি গ'লোঁ। যিহেতু দেৰি হৈছিলে গতিকে আজি আৰু ৰুটি ভাজি বনাই নাথাকি ৰুটি আৰু অমলেট বনাই লগতে একাপ গাখীৰ চাহেৰে সাজক খাবলৈ দিলোঁ। আৰু এয়া একেবাৰে সন্ধিয়াৰ সময়ৰ দৃশ্য। সন্ধিয়া আজি খুৰা বৰ্তাহঁত আমি সকলোৱে মিলি খানা খোৱাৰ প্লেন কৰিলোঁ। আৰু এয়া জুইত মই মাছ ভাজি আছিলোঁ। মই কেৱল মাছখিনিহে ভাজি দিলোঁ দেই। এয়া মাংস আৰু মাছৰ তৰকাৰী খুৰা বৰ্তাহঁতে বনালে। খুৰাৰ এটা টেনশ্যন শুনিবচোন দেই। মছলাটো আনিছানে? ইমানকে সিহঁতে কৈ মেটি আছে, মছলাটো দি দিলে বেয়া পাব নহয়। শুনিলে নহয়, সেয়া আৰু এনেকৈ খুৰাই সদায় জমাই থাকে। আৰু এইফালে এয়া বৰ্তাই পূৰা হেতা লৰাইছে মাছৰ তৰকাৰী বনাবলৈ। আজি দালিৰে মাছ বনালে, কিন্তু ইমান ধুনীয়া হ'ল নহয় খাবলৈ। মই আগতে কেতিয়াও খোৱা নাছিলোঁ ইমান ধুনীয়া তৰকাৰী। আৰু এয়া বৰ্তাই বিলাহী আৰু দালি দি মাছৰ তৰকাৰী বনালে, শ'ল মাছৰ। আৰু এইফালে এয়া খুৰাৰ মাংস ৰেডি হৈ গ'ল। এয়া আছিলে হাঁহৰ মাংস। আৰু হঠাতে হোৱা এটা প্লেন, সকলোৱে মিলি এনেকৈ ৰাতিলৈ এসাঁজ খালোঁ। আৰু এয়া খুৰী বৰমাহঁত সকলো লাগি আছে। এয়া বৰমাহঁতৰ ঘৰত এসাঁজ এনেদৰে খালোঁ। আৰু আশা কৰিলোঁ আগন্তুক বছৰটো যেন সকলোৰে বাবে শুভ হওক আৰু আমিও সকলো এনেদৰে মিলি জুলি থাকিব পাৰোঁ।